যোৱা কেইদিনমান আগতে আমি এটা কোৱাৰীত এটা খাল পুখুৰী খান্দা দেখিবলৈ গৈছিলোঁ। তাতে আমি দেখিলোঁ যে JCB ফগলেণ্ড চলাই পেলাই তেওঁলোকে প্ৰচুৰ পৰিমাণে শিল বালি উঠাই আছে আৰু খালটোতো কৰিছেই আৰু শিল বালি সিহঁতে বিনা অথৰিটিত তেওঁলোকে বিক্ৰী কৰি আছিল। আৰু আমি তেওঁলোকৰ পৰা সেই মাটিৰ কাগজ পাতি বিচাৰিছিলোঁ, তেতিয়া তেওঁলোকে দেখুৱাব নোৱাৰিলে। সেইটোকে আমি দুটা JCB ধৰি আনিছিলোঁ। সেই সময়তে তেওঁলোকে কেইদিনমান পিছত আকৌ আমাৰ এই যে নিউজ লাইভ আৰু এই আমাৰ কেইটামান চেনেলক মাতি লাগি পেলাই আমাৰ ওপৰত বিয়াকেই টকা লোৱা বুলি কাৰোবাক বদনাম কৰিছে। সেইটোকে আমি আপোনালোকক আজি আমাৰ ইয়াত মাতি দিলোঁ। আমাৰ যিখিনি নহয় সেইখিনি আমি প্ৰকাশ কৰিবলৈ আপোনালোকক মাতি দিলোঁ। আজি আপোনালোকক লগ পাই মই বহুত ভাল পাইছোঁ। আপোনাৰ চেনেলক গোটেইকেইটা চেনেল আহিছে আমাৰ ইয়াত, বহুত ভাল পাইছোঁ। আৰু এওঁলোকে কৈছে এজনে কি নাম আছিল আজিজ বুলি মানুহজনে এৱে কৈছে আজিজ লেংৰা আৰু শহীদুল বহুত টকা আনিছে বুলি, 30,000 টকা আনিছে, কাকবা 30,000 আনিছে, কাকবা 25,000 আছে, কাকবা মান্থলি আমাৰ লগত যোগাযোগ আছে বুলি আৰু লাইন খাই বুলি। কিন্তু সেইবিলাক গোটেইবিলাক মিছা। কাৰ হাতত দিছে, কোনে দিছে, কেতিয়া দিছে, সেইটো তেওঁ প্ৰমাণ কৰি দেখুৱাব নোৱাৰিব। সেইটোকে মই আপোনালোকক লগ পাই বহুত ভাল পাইছোঁ। আপোনালোকক প্ৰকাশ কৰি গোটেইখিনি কথা কৈ দিলোঁ। এখেতে মিছা ফল্ছ মাৰি পেলাই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফক বদনাম কৰিব খুজিছে। তেওঁলোকে ইলিগেলি কাম কৰি আছে, বিনা কাগজত তেওঁলোকে কাম কৰি আছে। খাল কৰিছে হয় ব্যক্তি এজনৰ, কিন্তু তাত কোনো কাগজ পত্ৰ নাই আৰু সেইটো ম্যাদী মাটি নহয়, কাঁচ মাটি। তেওঁলোকে আকৌ সেই খালটো ঘূৰাই পেলাই আকৌ শিল বালু তেওঁলোকে বিনা কাগজত বিক্ৰী কৰি দিয়ে। এনেকুৱা কৰি আছে এওঁলোকে। সেইটোকে আপোনালোকক জনাব বিচাৰিছোঁ, সেই দোষী মানুহৰ প্ৰতি আমাক যি বদনাম কৰিছে তাৰ প্ৰতি যেন আপোনালোকে একশ্যন কৰে, সেইটোৱে মোৰ বাৰম্বাৰ অনুৰোধ। মই ইয়াতে মোৰ বক্তব্য সামৰি মাৰিলোঁ। জয় হিন্দ। প্ৰথমে সকলক মিডিয়া চেনেলৰ আমাৰ নমস্কাৰ। মোৰ নাম দীপক বসুমতাৰী। মই কোচগাঁও ডিভিজনৰ আণ্ডাৰত ডিপুট ৰেঞ্জৰ ষ্টাফ। তাৰপিছত আমাৰ SS ষ্টাফ আমাৰ ডিউটি আছে, সদায় ডিউটি টাইমত আমি যাব লাগে, পেট্ৰলিং কৰিব লাগে। এই টাইমত আমি পেট্ৰলিং যোৱাৰ টাইমত আমাৰ ডেট আছিলে 25 তাৰিখ জুলাইত। আমি সদায় পেট্ৰলিং গৈ থাকে টাইমতে 11:30মান টাইমত ঠিক আমি তাতে পালোঁ এটা JCB ফগলেণ্ড কিবা খান্দি আছে। তাৰপিছত আমি ড্ৰাইভাৰক সুধিলোঁ, আপোনাৰ এই যে মাইনিং কৰি আছে বা পুখুৰী খান্দি আছে, কিবা প্ৰমাণ পত্ৰ আছে নেকি, কাগজ আছে নেকি? তাৰপিছত ড্ৰাইভাৰে নাই ক'লে আৰু কি, নাই আমাৰতো কোনো কিবা নাই, কাগজ নাই। এইটো গাঁৱটো হ'ল কিবা ভিলেজ হাউৰীয়াপেট চিলবাৰী। তাৰপিছত এইটো এনেই লিগেল ডকুমেণ্টছ আমি বিচৰা টাইমতে সেইটো দিব পৰা নাই। এইটো কাৰণে আমি JCBটো আনিলোঁ। অনাৰ পিছত আমি অফিচত চেফ কাষ্টডিত ৰাখিলোঁ, ইনকুৱাৰী কৰিলোঁ। তাত দেখা পালোঁ এনেও কাগজ নাই আৰু মাটিটো খাচ মাটি, কোনো ম্যাদী পাট্টা নহয়। তাৰ এইটো কাৰণে সি যোনটো MMC ৰুল আছে আমাৰ, এইটো MMC ৰুলটো ভাইলেশ্যন কৰি আছে, যোনটো 2003। এইটো আমি যোনটো আমাৰ অফেন্স হয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত অফেন্সটো আমি ফাইন কৰিছোঁ। ফাইন কৰাৰ পিছত প্ৰচেছ কৰাৰ পিছত আমি এৰি দিছোঁ আৰু যোনটো একৰ আণ্ডাৰত পানিছমেণ্ট কৰাৰ পিছত আমি এৰি দিলোঁ। তাৰপিছত যোৱাকালি যোনটো আছাম টক্সৰ পৰা এটা নিউজ আমি দেখিব পালোঁ, এইটো কোনোবা আজিজ লেংৰা আৰু শহীদুল, এইটো দুইজন আমাক ফল্ছ এলিগেশ্যন কৰিছে কি আমি পইচা লওঁ।
প্ৰণয় নামৰ কোনো মহলদাৰৰ পৰা আমি পইচা লৈ থাকোঁ ইয়াতো মইতো বিচাৰি চালোঁ কোনোবা প্ৰণয় নামত মহলদাৰ আছে বুলি কোনো পোৱা নাই মই এইটো কোনো মহলদাৰ প্ৰণয় নাই ইয়াতো কোনো কিবা বেলেগৰ মহলো নহয় এইটো জাষ্ট ইলিগেলি মাইনিং কৰি আছে আৰু চলি আছে আজিলৈকে আগৰ পৰাই ক'ত চলি আছে আমি এইটো মানে বিচাৰি আছোঁ আৰু আমাৰ ডিউটি আছে আমি ধৰি থাকিম ক'ত ইলিগেল এক্টিভিটিছ চব হৈ আছে আমি এইটো ধৰি থাকিম নেকি কৰি থাকিম আমাৰ যোনটো ফৰেষ্ট পৰা আমাৰ DFO ছাৰে আমাক ষ্ট্ৰিক্টলি গাইড কৰা আছে বা EM ছাৰৰ পৰা আমি ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন কৰা আছে কোনো পাৰ্টি ইয়া কোনো 2 নম্বৰী এনেকুৱা নচলে আমাৰ পাৰ্টিৰো আমিও যেনিবা পাৰ্টি এনেকুৱা কৰি পেলাইতো 2 নম্বৰ কৰিব নোৱাৰে বা পাৰ্টিওতো নকৰে লৈ পেলাই কিছুমান মানুহবিলাক মানে ব্লেম কৰে এইবিলাক আমি ইনষ্ট্ৰাকশ্যন কৰা আছে DFOৰ পৰা এইটো আমি চলিব নিদিম আৰু কি মোৰ মানে ষ্ট্ৰিক্টলি কৰি আছোঁ যেনিবা মই কোনো কনচিডাৰ কৰা নাই এইটো কাৰণে আমাৰ ওপৰতো কোনোবা ফল্ছ কিবা কৰিব বিচাৰি আছে কোনোবা মানুহবিলাক আমাক ফাচাব চেষ্টা কৰি আছে আমাৰ যেনেকুৱা জবটো ডিছমিছ কৰিব বা ট্ৰেন্সফাৰ কৰিব এনেকুৱাবোৰ ট্ৰেইনিং আহে কেতিয়াবা আমাক ধমকি দিয়ে কেতিয়াবা এনেকুৱা হ'ব পাৰে আমাৰ ঘৰতো আহিব পাৰে কিছুমান 2 নম্বৰী স্মাগলাৰবিলাক দম দিবৰ কাৰণে কিছুমান দিও আমাক ট্ৰেইনিঙো দিয়ে এনেকুৱা হ'লে আমি সেনেকুৱা ডিউটি কৰিম আমিতো লিগেলি কৰি আছোঁ ডিউটিটো আমাৰ চিনচিয়াৰলি কৰি আছোঁ নিডফুল ক্লিন কৰি আছোঁ আমি কাৰো পৰা পইচাও লোৱা নাই আৰু নল'মো আৰু ল'বও নিদিম আৰু কৰিবও নিদিম আমি এইটো কাৰণে আমাক পুৰা চেষ্টা কৰি আছে ব্লেম কৰিবৰ কাৰণে আৰু আমাৰ ইভিডেন্স আছে যোনটো অফেন্স কৰা ইভিডেন্সটো আছে আমাৰ লগত প্ৰুফ আছে যোনটো ফাইন কৰা আৰু যোনটো আমি GPS ট্ৰেকো কৰি আনিছোঁ তাতে আমাৰ ন' ডাউট ইয়াত পুখুৰী খান্দিব পাৰে গাঁৱত ঠিক আছে পুখুৰী খান্দক কিন্তু ইয়াত যোনটো ইলিগেল মাইনিং হিল পাৰ্টতো বিক্ৰী কৰিব নোৱাৰে না এইটো ফৰেষ্ট আণ্ডাৰত পৰি যায় সেইটো কি কৰি আছে এইটো পুখুৰী দেখাই পেলাই কিছুমান মানুহবিলাক এইটো পুখুৰী খান্দিছে এনেকুৱা কি কৰিছে দেখাই আছে তো এইটো হিল পাৰ্টৰে বিক্ৰী কৰি আছে আমাৰ ইভিডেন্স প্ৰুফ আছে আমি দি দিম মিডিয়াক ইয়াত GCB ট্ৰেক কৰা আছে লংগিটিউড লেটিটিউড চব লোৱা আছে আৰু এইটো হিল যোনটো এৰিয়া এইটো হ'ল হাউৰিয়াপেট চিলবাৰী ইয়াৰ ড্ৰাইভাৰো আছে GPS কৰা আছে ইয়াত চালনিও আছে পুখুৰী খান্দিলে কোনোবা চালনি নাখে নেকি তাতে নাৰাখে ন ইয়াত ডাম্পাৰো আছে ডাম্পাৰো পোৱা গৈছে তাতে চব আমি আনিছোঁ এইটো গাড়ীবিলাক আনি পেলাই আমি ফৰেষ্টত কিবা কৰিছোঁ এইটো যিমান যোনটো আইন হয় আইনৰ ওপৰত আমি ফাইন কৰিছোঁ আৰু তাৰপিছত এইটোৱে আমাৰ যোনটো আজিজ লেংৰা বা তাৰ পিছফালে বা কোনোবাও থাকিব পাৰে কোনোবা তাক প্ৰেছাৰ দিব পাৰে বা তাৰ নিজৰ গ্ৰুপবিলাক কোনোবা গ্ৰুপ 2 নম্বৰী গ্ৰুপ স্মাগলাৰ থাকিব পাৰে এইটো কাৰণে আমাক বহুত ফৰেষ্ট ডিপাৰ্টমেণ্টক এনেকুৱা হয় বদনাম কৰিব বিচাৰি আছে বদনাম কৰাৰ পিছত আমাক যেনেকুৱা ফাচাব পাৰে বা সেইটো ফাচাই পেলাই কেনেকুৱা 2 নম্বৰী কামবিলাক আগুৱাই ল'ব পাৰে কাম কৰিব পাৰে এইটো মানে সেইটো বহুত চেষ্টা চলাই আছে আৰু কি এই যে মানে আমাৰ এনেকুৱাই জাষ্ট ৰিকুৱেষ্ট মিডিয়াৰ থ্ৰু যাতে ফল্ছ এলিগেশ্যন উইদাউট এনি ইনফৰ্মেশ্যন এনেকুৱা নিউজত দিয়াটো ভাল নহয় আমাক সুধিব লাগিছিলে সোধা কিছু ডাইৰেক্ট নিউজটো যোনটো আছাম টকছত নিউজ এটা আহি গৈছে এইটো কাৰণে অলপ ৰিকুৱেষ্ট কৰিছোঁ আৰু কি ইন ফিউচাৰত যদি কেতিয়াবা এনেকুৱা হয় আমাক অলপ সোধক বা আমাৰ পৰা যোনটো ডিটেইলছ ইনফৰ্মেশ্যন হয় এইটো লৈ